Itu হৈ গ'ল না হৈ গ'ল আমি চাইডটা ঘূৰিব লাগিব আমাৰ মন্দিৰত চাকি ধূপ লগোৱা হৈ গ'ল এতিয়া আমাৰ কাম মন্দিৰত হৈ গ'ল যাব লাগে আৰু প্ৰসাদ দিছে অলপ সময় ৰ'বছে প্ৰসাদ লৈ যাব আৰু ওলে 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 মাৰি দিয়া ফটো মও আছো এয়া চাওক মামাহঁতৰ ঘৰ পাই গ'লোহি এইটো হৈছে মামাহঁতৰ ঘৰ এইটো পাই গ'লোহি আৰু চৰি এইটো সৰু মামাৰ ঘৰ সেইফালে ডাঙৰ মামাৰ ঘৰ আছে আৰু আমাৰ ইয়াত মামাহঁতৰ ঘৰত এটা ভকত আছে ভকত এইটো ভকতটো এতিয়া সি বিজি আছে ন ভকত ভকত লুকাভাং খেলিছে ভকত কৈ দিয়া কিবা হাই দি দিয়া হাই কৈ দিয়া হাই এতিয়া ক'ত গৈ আছা এতিয়া আমি গৈ আছো গণেশ মন্দিৰলৈ এতিয়া আমি গৈ আছো গণেশ মন্দিৰলৈ মা দেউতা আৰু বুলিবা গণেশ মন্দিৰ কিমান দূৰ আছে ইয়াৰ এই পালো এশটো এইটো হা নামঘৰ এটা আছিল নহয় সেইটোৱে নামঘৰটো নামঘৰ এটা আছে ओम शिखाय नमो ओम तमोसय नमो ओम नेत्रगं नमो सागुंगर ओम गं गणकाय नमो ओम संसत्ताय नमो ओम नमोसे नमो ओम तमोसय नमो परमात्मने नमो ओम गं परमात्मने नमो আৰু এয়া হৈছে ৰাইজে খাবলৈ প্ৰসাদ মানে ইয়াত গণেশ পূজা আছিলতো আজি পায়স এয়া পায়স এয়াত আমি পুৰি আৰু চাহ খাবলৈ লৈছোঁ মামীহঁতৰ ঘৰত বৌ ভাল নে বেয়া কোৱা খবৰ কি কোৱা মামী আৰু এইটো বাবুটো কি খবৰ ভালনে খবৰ এবছৰ হৈ গ'ল মই নাহা এবছৰ বেছি হ'ল 1.5 বছৰ বেছি হ'ল মামা ঘৰটো ডাঙৰ মামা ঘৰ আৰু এইটো মন্দিৰটো ডাঙৰ মামাহঁতৰ এইখিনিতে কুকুৰ এটা আছিলে মৰি থাকিলে আগতে বহুত আগত কুকুৰ এটা আছিলে বহুত ধুনীয়া আছিলে কুকুৰটো মৰি থাকিলে থেংক ইউ এইজোপা চাওক আমাৰ ফুল আছিলে ফুলজোপা দেখিব ভাল আছে বাবু আমি যাওঁ দেই এইফালে চা বাই বাই আমি আহিছো ডাঙৰ মামী আহিছো বৌ আহিছো ঈশ্বৰটো লৈ পেলাই কৰিলে অনুভৱটো কৰিলে আপোনাৰ লগত থাকিলে এনেকুৱা জানো কি কৰিলে আপুনি ভাল হৈ থাকিলে থাকিলে আমাৰ বহুত দুখ বহুত দুখী আমাৰ তাক চিনি পাই গ'ল আমি মামাহঁতৰ ঘৰৰ পৰা আহি আছো আহিলো এতিয়া আমি যাম আইতাহঁতৰ ঘৰলৈ আৰু মই নোযোৱাকৈ পিছত 5 বছৰ চাৰি বছৰ হৈ গ'ল আমাৰ ঘৰত আহিছিলে আইতাহঁত ঘৰত যাম আৰু আমি ৰাস্তাতে ডাঙৰ মামাক লগ পালোঁ ডাঙৰ মামাক আমাক ডাঙৰ বিশাল পাই গ'লোহি আমি বিশাল পাই গ'লোহি আহি বাপুজি ৰুমাল ক'ত লৈ আহিলো নহয় তোমাৰ ৰুমাল আছে काक বিচাৰিছে আপোনালোকে दोस्तों देख के लुक लग गया देखो
মজা আছে নাচা ডেইৰী মিল্ক মোৰ ফেভাৰিট হয় আৰু এইটো বেছি লাডুটো মজা লাগে পাই গ'লো আমি পাই গ'লোহি আহি পাই গ'লোহি আইতাহঁতৰ ঘৰ মামাহঁতৰ ঘৰ আহি পেলাই আমি দেউতাহঁতৰ মামাহঁতৰ আমি আইতাহঁতৰ ঘৰত আছো এতিয়া আহিছো কেঞ্চাৰ হৈ গ'ল এইটো পাই গ'লো এইটো আমাৰে ঘৰ সেইটো আমাৰে উলিওৱা চব উলিয়াই আনা এয়া চাওক আইতাহঁতৰ ঘৰটো আমাৰ ঘৰতে আহিছিল নহয় তোমালোকে আহি বঢ়িয়া গেল আমি মানে আকৌ মামাহঁতৰ ঘৰত দেউতাকৰ মামাহঁতৰ ঘৰত সোমালো এইখিনিতে অকমান ওচৰতে আমি বিয়া চাই খাইছো এইটো কোন এইটো টপিটো এইটো টপি এইটো টপি বাবু ভালনে খবৰ কেনেকুৱা খবৰবিলাক ভালেই জেকেট পিন্ধাই মোক যাব আহিছে চাওক এনেকে আহি গ'লো আমি ভাবিছিলো বা দুপৰীয়ামান পামহি আমাৰ বাবুটি ইফালে চোৱা ভাত খাব মই পাকঘৰত আহিলো খুৰীহঁতৰ আমাৰ পাকঘৰটো আমি অলপ পাকঘৰতকৈ দেৰিহে আহিলো এয়া খুৰীয়ে বনাই দিলে খুৰী অপেক্ষা কৰিছা কেতিয়া আহি পালে কেতিয়া আহি দিনটো অপেক্ষা কৰি ভাগৰ লাগি গৈছে কৈ দিয়া হ'ব দে আহা কিবা এটা ভাত খাব যেতিয়া ভাত খাই যাম খাই দিয়ক একো নহয় ভাত খাই দিয়ক একো নহয় কেনেকে যাব এতিয়া ভাত খালে খুৱাই মাইনা ভাইক মাতিছেগে আকৌ খাবলৈ মাতিছে মানে ভাত দি দিলে শুনিছে এয়া মই পেহীহঁতৰ ঘৰলৈ গৈছো হয়জনী মা বাবু দেহে ভাল ভালনে সেয়া চব্জি কাটি আছে ব'লা পেহা ক'ত পেহা এইফালে আছিল তই এতিয়া কিমান দিন হ'ল আমাৰ ঘৰলৈ নাহা হ'ল 4 বছৰমান হ'ল 4 বছৰমান হৈ গ'ল ন শুনিছে 16 আহা 16 16 পৰা এতিয়া 20 পিছত এতিয়া কাইলৈ পঢ়িলে 21 এয়া হৈছে মোৰ পেহা হাইলাইট দিয়ক আৰু এয়া চাওক পেহী ডাঙৰ পেহী সৰু এয়া সৰু পেহী এয়া ডাঙৰ পেহী নহয় মই সৰু পেহীহে এনেই কৈছে দেই গোবিন্দ দা আহিম নে হ'ব পাৰিম পাৰিবা কিয় নোৱাৰিবা এয়া গোবিন্দ দা ঘূৰি পৰিছিল না ধুনীয়া ধুনীয়া না ধুনীয়া দে কি খবৰ ভালে তোমাৰ ভাল ভালে দে কোন আহিছে কোন আহিছে গোটেইকেইটা ব'লা গৈ আছো ব'লা মই কামখিনি ভাল গৈছো ব'লা এই নৌনি এজনী আলহী ছোৱালী এয়া মিলন আছে জমাইছো মিলন আছে এই ডাঙৰ টিভি দেই বহুত ডাঙৰ লৈছে বিৰাজ নিৰাজ বিৰাজ ৰাজ আৰু বিৰাজ এয়া বা এয়া মা কোৱা এয়া বা এয়া মা কি কৈ আছে মানে ৰাজ আমাৰ ৰাজে দিব সেই কোৱা এই দাদাই মোবাইলত ভিডিঅ' কৰিছে চকু টিপ মাৰি দিয়া দুটা চকু টিপ মাৰি দিয়া গোপিয়ে গৈ কিবা কৈছেহি নেকি চকু টিপ দাদাক চকু দি মাৰি দিয়া এয়া ভাল নে ভাল এয়া আমাৰ সু আইতা আহি কৈ দিওঁ আইতা আহিছো দেই সোমাইছো আহিছো আৰু কাষত হৈছে ৰাস এতিয়া গোটেই মানুহকেইটা যাবলৈ ৰাসত ৰেডি হা
এতিয়া মোক গামোচাখন দিলে ফ্ৰীতে হ'ব 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 তই যাব পাৰে যাম বুলি ক'লে তই যাব পাৰিলেহেঁতেন যাবলৈ হৈ গ'ল দেই আহিছোঁ আহিছোঁ হ'ব এতিয়া আহিছোঁ পৰীক্ষা দিলে অঁ আহিম আহিম বাই বাই আমি আহি পাই গ'লোহি উলিয়া বস্তুকেইটা দীপ আহি পাই গ'লোহি দেই এতিয়া যাব আৰু এয়া চা বহুত বোকা হয় অঁ গাত হৈ আছে আহিব যোৱা এয়া এইটো এই শেষত আহি পালো ঘৰৰ ইয়া দীপ যাব দিছিলে এতিয়া গাইছে যি ভ্লগটো চাই ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এন্ধাই মুঠাই দেই